খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অলেখ শুভেচ্ছা আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ পৰিয়াল হওক মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু লাষ্টলৈকে চাব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব যিহেতু আপোনালোকে থাম্বনেল চাই গম পাইছে আজি বিহুৰ প্ৰথম দিন আৰু মই ভাবিছোঁ মামাহঁতৰ লগত গৈ বিহু মাৰোঁগৈ চাই থাকক কি হয় কি নহয় ব'লক এতিয়া যাওঁ বাহঁতৰ ঘৰলৈ যাম তালৈ মামাহঁতৰ গ্ৰুপটো আহিব বিহু মাৰাৰ চ' তাত গৈ মই বাহঁতৰ লগতে ৰেডি হৈ মেলি বাহঁতৰ লগতে তাৰপৰা যাম চ' চাই থাকক দেখাবলৈ চেষ্টা কৰিম ঘৰৰ পৰা ওলাই দিলোঁ বাহঁতৰ ঘৰলৈ বুলি পিনে বেলটো ইমানেই ৰ'দ পৰিছে নহয় বাপৰে ক'ব নালাগে মানে আৰু বৰষুণ দিলে একেৰাহে বৰষুণ দিয়ে আৰু ৰ'দ দিলে একেৰাহে ৰ'দ দিয়ে বিহু বতৰ ৰ'দ দিছে সেইটো কাৰণে বেয়াও লগা টাইপৰ ভালেই লাগিছে চ' এতিয়া বাহঁতৰ ঘৰলৈ যাওঁ গৈ লৈ লগ পাওঁ আপোনালোকক আৰু বাহঁতৰ ঘৰত আমাৰ আলহীও আহিছে দৰঙৰ পৰা চাই থাকক চাই থাকিলে গম পাব কোন আহিছে কাৰণ মানে চিনাকি কৰাই দিম আৰু পৰাপক্ষত নোৱাৰিলে কি আৰু চাই থাকক ব'লক গৈ বাহঁতৰ ঘৰত লগ পাম চ' পাই গ'লোঁ বাহঁতৰ ঘৰ আৰু অলপ আছে এইখন বাহঁতৰ ওচৰতে থকা স্কুলখন আৰু অলপ আছে মানুহ ইমান আছে মানে মোৰ লাজ লাগি আছে যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ইউটিউব চেনেলটো আৰু তেনেকৈ জানে তথাপিও লাজ লাগে ন চ' চাওক কোন কোন আছে দেখাবলৈ চেষ্টা কৰিম নোৱাৰিলেও দেখাবলৈ চেষ্টা কৰিম অকল চাই যাওক সেইটো আমাৰ বাহঁতৰ ঘৰটো চ' মানুহ বহুত আছে ব'লক মোবাইলটো তললৈ লৈছোঁ যাতে মানে ধৰা নপৰোঁ মানে জানে আৰু নাৰ্ভাছ চাওঁগৈ ব'লক এই কি কৰিছ তই যে ইয়াত আছ এই মায়ে তোক বিচাৰি ফুৰিছিল খাব লাগে দিয়া থাকিব লাগে আৰু দেখিলে আহি লগে লগে এচাত খালোৱে চ' আহি পাই গ'লোঁ ইপিনে পূৰা মানুহ ইমান আছে আলহী এতিয়া অলপ ফ্ৰেছ হ'লে লগ পাই আছোঁ সন্ধিয়া হৈ আহিছে এতিয়া বিহু মাৰা পাৰ্টিও আহি পাই গ'ল ময়ো পূৰা ৰেডি হৈ মেলি ল'লোঁ চ' মোৰ লুকটো কেনেকুৱা লাগিছে জনাব আৰু বিহু মাৰা পাৰ্টিটোক দেখাম ৰ'ব চাই থাকক ভিডিঅ'টো লাষ্টলৈকে চাব আছে নেকিজনী সেইপিনে আৰু আছে আৰু আহি আছে এই বৰষা ঐ হাই বুলিতো ক ভণ্টি আমিকেইটা পূৰা ৰেডি হৈ লৈছোঁ কেনেকুৱা লাগিছে ক'বা গোটেইকেইজনীক এইপিনে মানুহ দেখাই যাম চাই থাকক কেঁচুৱা লৈ আছে
হ'ব তোক দেখালে নহ'ব নহয় জলপানৰ ব্যৱস্থা কৰিছে এইপিনে আমাৰ পোৱালিটো শুই আছে এই টিকলু টিকলু এই টিকলু অ এই টিকলু এইপিনে মোৰ নতুন ফ্ৰেণ্ড হাই গৰম চাহ দিছে পুৰা গাড়ীত ৰাস্তাটো চিনি পাইছা নাই এখনত বিহু মাৰি উঠি ফালে ৰাস্তা গাড়ীত গাড়ী ফচি গ'ল এইপিনে আমাৰ পাৰ্টি গাড়ী ঠেলা বিহু মাৰা জ্বালা কেনেকুৱা ওলাইছে মজা কেনে বিহু মা কেনে গালে যা কেনে প্ৰেচিডেণ্টৰ ঘৰলৈ তো প্ৰেচিডেণ্টৰ ঘৰত বিহু মাৰা হ'ব এইটো আমাৰ প্ৰেচিডেণ্টৰ ঘৰটো চ' এইপিনে আমাৰ বিহু পাৰ্টি এইপিনে এজন চাই যাওক আৰু দেখাবাই মোৰ পাই কিন্তু
এনেকৈয়ে বিহুৰ প্ৰথম দিনটো সকলোৰে লগত মিলি ৰাতি 1:30 বজাত প্ৰথম দিনৰ বিহুৰ সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। শুভ হওক আপোনালোকৰ ৰঙালী বিহু।